আমাৰ হৈতে উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিযুক্ত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা বাপ। আমি তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। বাপ, আপোনাৰ কাষলৈ কৃষ্ণ শংকৰ, আমি আজি বৰ্তমান এইখিনি সময়ত জনাই জিলা শাখাৰ আতিথ্যত ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু ইমান সুন্দৰকৈ এই অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে। আজি লক্ষ লক্ষ ভকতৰ সমাগম হৈছে আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চৌদিশৰ পৰা, দিল্লীৰ পৰা আহিছে, বেনাৰসৰ পৰা আহিছে, পুৰীৰ পৰা আহিছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট পণ্ডিতসকল আহিছে, গৱেষকসকল আহিছে, আমাৰ বিভিন্ন সভা সমিতিত তেখেতে যোগদান কৰিছে তেখেতসকলে। আৰু অসমৰ পৰা বা অসম গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা ভকত বৈষ্ণৱৰ যিটো থৌকিবাতৰ যিটো উৎসাহ উদ্দীপনা আৰু যিটো ইয়াত পৰিৱেশ পৰিস্থিতি দেখিছোঁ, এইটো আপোনাৰ আজি এই চিমেণ্ট চাপৰিত পৰমানন্দ আটাক্ষেত্ৰ এটা মহামিলনৰ মানৱ তীৰ্থলৈ পৰিণত হৈছে। এইখন দ্বিতীয় পৰিশুদ্ধ পৰিলৈ পৰিণত হৈছে। ইয়াত আমাৰ অসমীয়া জাতিৰ যিটো গৰিমাময় ঐতিহ্য আছে, ঐক্য সংহতি সমন্বয়ৰ বাৰ্তা, বিভিন্ন জাতি উপজাতি মিলি আমি যে এক সমন্বয়ৰ পথেৰে আমি আগবাঢ়ি আছোঁ। মহাপুৰুষ গুৰুজনাৰ যিবিলাক আদৰ্শ ইয়াত মূৰ্তিমন্ত হৈছে, মানৱতাবাদী আদৰ্শবিলাক মূৰ্তিমন্ত হৈ উঠিছে আৰু মানুহৰ উৎসাহ উদ্দীপনা পাৰ ভাঙি গৈছে। গতিকে আৰু আমাৰ সমগ্ৰ বিশ্বলৈ আজি আপোনালোকৰ মাধ্যমেৰে, ইলেক্ট্ৰনিক মাধ্যমেৰে এই বাৰ্তা পৃথিৱীলৈ দিয়া হৈছে যে আমাৰ এই অসমীয়া জাতিটো এটা মহামিলনৰ পুণ্যক্ষেত্ৰ, পুণ্যভূমি অসম। তাত বিভিন্ন জাতি জনগোষ্ঠীৰ, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰায় 27টা জনগোষ্ঠীয় লোক, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক আমাৰ এই সংগঠনটোত সম্পৃক্ত হৈ আছে। তেওঁলোকৰ দ্বাৰা লক্ষ লক্ষ ভকতৰ এইটো এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ যিটো গৰিমময় ঐতিহ্য আছে আজি ইয়াত মূৰ্তিমন্ত হৈ উঠিছে আৰু সকলোৱে উৎসাহ উদ্দীপনাৰে এনেকৈ গোটেই গাঁঠিৰ ঢং ভাঙি ইয়ালৈ আহিছে। আৰু জনাই প্ৰবাসী যিখিনি আমাৰ লোক আছে, আমাৰ বাপসকল আছে আৰু সহৃদয় ৰাইজ আছে, আৰু এই সকলোবিলাক বিশেষকৈ ইয়াত জনজাতি সম্প্ৰদায়ৰ, বিভিন্ন জনজাতি সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চল, ইয়াত মিচিংসকল আছে, ইয়াত তিৱাসকল আছে, আহোমসকল আছে, বড়ো আছে আৰু নাথ আছে, এই ধৰণৰ বিভিন্ন জাতি ৰাজবংশীসকল আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন জনাই জিলা। আৰু ইয়াত আহি যিটো প্ৰকৃতিৰ যিটো ৰম্যভূমি, ইয়াত চৌদিশে শ্যামল পাহাৰ পৰিৱেশ, পাহাৰেৰে পৰিৱেশিত, জান জুৰি নদ নদীৰে পৰিৱেশিত এখন প্ৰকৃতিৰ ৰম্যভূমি। এই প্ৰকৃতিখন আমাৰ পৰম পবিত্ৰ। এই পবিত্ৰ ৰম্যভূমিত যিসকল বসবাস কৰি আছে জনাইবাসী ৰাইজ, তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকে বৰ বেছি সচ্ছল নহয়, তেওঁলোকৰ হৃদয়বিলাক কিন্তু ইমান বহল, মনবিলাক ইমান চহকী। মই ইয়াত আহোঁতে দুবাৰ তিনিবাৰ ইয়ালৈ আগতে আহিছোঁ, তেতিয়াও সভা সমিতিত কৈছোঁ যে জনাই জিলা শাখাই যিটো ইয়াত অধিৱেশন কৰিব, 92খন অধিৱেশন হ'ব, এইখন সৰ্বকালৰ এতিয়ালৈ যিমানবিলাক অধিৱেশন হৈছে তাৰ ভিতৰত এটা অভিলেখ সৃষ্টি কৰিব। ইতিমধ্যে কৰিলে। আজি ইয়াতে আমাৰ যিখন মঞ্চ ইয়াত তৈয়াৰ কৰিছে কেৱল থলুৱা সামগ্ৰীৰে, বাঁহেৰে। মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 90 বছৰীয়া ইতিহাসত, 92 বছৰীয়া ইতিহাসত নায়ে আমাৰ কোনো জাতীয় সংগঠনে এই এনেকুৱা মঞ্চ, এনেকুৱা ৰভা সাজিবলৈ আজিলৈ কোনোৱে সমৰ্থ হোৱা নাই বা পৰা নাই। আৰু ইয়াত কোনো ধৰণৰ ইয়াত মানে বাহ্যিক বা এইবিলাক বস্তু অনা নাই, কেৱল থলুৱা বাঁহ বেত এইবিলাকে সামগ্ৰীৰে, ধান আৰু ইকৰা টিকৰা এইবিলাকেৰে তেনেকৈ আৰু আজি আপোনাৰ টকৌ পাতেৰে, মাদুৰ পাতেৰে এইবিলাকেৰে আজি ইমান বিশাল এখন প্লাষ্টিক সম্পূৰ্ণ বৰ্জন কৰিছে। ইয়াত একো নাই। গতিকে এনেকুৱা আমাৰ থলুৱা সামগ্ৰীৰে ইমান কাৰিকৰী শিল্পীসকল আছে, স্থাপত্য শিল্পত ইমান মানে আগ্ৰণী ইয়াত শিল্পীসকল আছে, তেওঁলোকৰ মনবিলাক আগতে কৈছোঁ ইমান উদাৰ চিত্ৰৰ মানুহ। আৰু মানে গুৰুজনাই কৃপা তেখেতসকলৰ বৰ্ষণ হৈছে। আৰু ইয়াত সহৃদয় ৰাইজে ইয়াত যথেষ্টখিনি, ইয়াত আমাৰ জিলাখন বৰ ডাঙৰ জিলা নহয়, এইখন জনাই এটা মহকুমা হ'লেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ এখন জিলা। ইয়াত মানে সংখ্যাটোত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংখ্যা হিচাপে ইয়াত তেখেতসকলে ইমান লাখ কোটি কোটি টকা খৰচ কৰে এনেকুৱা নোৱাৰে, কিন্তু সমগ্ৰ ৰাইজে ইয়াত যিটো সহযোগিতা কৰিছে। আজি অকণমান প্ৰকৃতিয়ে অকণমান আমাৰ লগত
প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে হ'লেও আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰিব জানিব লাগিব আৰু গুৰুজনাই সেইটোকে শিকাইছে আমাৰ মাতৃভূমি আমি ৰক্ষা কৰিব লাগিব মাতৃভূমি মানে এই পৃথিৱীখনিতো মানৱ জাতিৰ নহয় সকলো জীৱৰ এই মাতৃভূমি এই মাতৃভূমিটো ৰক্ষা কৰাৰ কাৰণে গুৰুজনাই যিবিলাক আদৰ্শ দিছে আমি সহাৱস্থান কৰিবলৈ শিকিব লাগিব সকলোকে আদৰি ল'ব লাগিব এক বৃক্ষ দশপুত্ৰ সম বুলি কোৱা যে আমি পৰিৱেশ কৰিছে আজিকালি আমি গোটেই জগতত ভাবুকিৰ সৃষ্টি কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই গোটেই আমাৰ পাহাৰ পৰ্বতবিলাক ভাঙি ছিঙি চুৰমাৰ কৰি দিছে গতিকে আমাৰ কিমান এটা ভাবুকি আহিছে এয়াৰ পলিউশ্যন হৈছে গতিকে ইক'লজিকেল বেলেঞ্চ বুলি আমি যিটো কওঁ তাক মানে পৰিৱেশ ভাৰসাম্যতা সেইটো মহাপুৰুষজন আজি 400-500 বছৰ আগতেই 550 বছৰ আগতে কল্পনা কৰিছিল ভৱিষ্যতে কি হ'ব পাৰে সেইকাৰণে এনেকুৱা প্ৰকৃতিৰ লীলাভূমি এইখন স্থায়ী অসম আৰু বিশেষকৈ জনাইটো মই আগতেই কৈছোঁ যে প্ৰকৃতি বৰ পবিত্ৰ প্ৰকৃতি আমাৰ কাৰণে লাগে প্ৰকৃতিও আমাৰ মাতৃ পুৰুষ প্ৰকৃতি দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ প্ৰকৃতি আমি সকলোৱে প্ৰকৃতি মানে আধ্যাত্মিক দৃষ্টিত পুৰুষ কেৱল ভগৱন্ত গতিকে এই প্ৰকৃতিৰ যিটো লীলাভূমি ব্ৰহ্মভূমি ইয়াত যিটো অধিৱেশন হৈছে এইখন অনন্য অধিৱেশন আৰু আমি বৰ উৎসাহ উদ্দীপনাৰে লৈ আহিছোঁ ইয়াৰ পৰা গোটেই বিশ্বলৈ এটা বাৰ্তা যাব যে আমাৰ এই অসমীয়া জাতিটো কিমান ঐক্যবদ্ধ কিমান সুসংগঠিত আৰু কিমান সংস্কৃতিবান আৰু কেনেকুৱা ঐতিহ্যপূৰ্ণ এই বাৰ্তাটো গোটেই বিশ্বলৈ আপোনাসকলৰ মাধ্যমেৰে ইয়াৰ পৰা ব্যাপি যাব আৰু সকলোৱে স্তম্ভিত হ'ব যে এইটোৱেইটো অসমীয়া জাতি গতিকে আমি বৰ আনন্দিত হৈছোঁ গোটেই সদৌ জনাইবাসী ৰাইজ সদৌ ধেমাজিবাসী ৰাইজ সমস্ত ৰাইজলৈ আমি আমাৰ আন্তৰিক কৃতজ্ঞতা আমি প্ৰকাশ কৰিছোঁ আৰু তেখেতক ভগৱন্তই কৃপা কৰিব আৰু এইখন অসম আমি গঢ়িবৰ কাৰণে এইখন অসম আমি ৰক্ষা কৰিবৰ কাৰণে আৰু এই সমন্বয়ৰ বাৰ্তা বিলাবৰ কাৰণে বিভিন্ন জাতি সম্প্ৰদায় মিলি এক আদৰ্শৰে আমি আগবাঢ়ি যাম সেইটো আদৰ্শ মহাপুৰুষ গুৰুজনে আমাক কেৱল আধ্যাত্মিক আদৰ্শই দিয়া নাই আধ্যাত্মিক আদৰ্শৰ লগতে সামাজিক আদৰ্শ দিছে সাংস্কৃতিক আদৰ্শ দিছে শৈক্ষিক আদৰ্শ দিছে গতিকে এই সমস্ত আদৰ্শ লৈ গুৰুজনাৰ এই আদৰ্শই আচলতে পিচফুল কোএক্সিষ্টেন্স ইজ দ্য অনলি ৱে অফ লাইফ ইন দ্য প্ৰেজেণ্ট ডে ৱৰ্ল্ড শান্তিপূৰ্ণ সহাৱস্থান তাত বাহিৰে বৰ্তমান যুগত পৃথিৱীৰ কোনো ঠাইতে কোনো জাতি জনগোষ্ঠী বাচি থাকিব নোৱাৰিব কিন্তু এটা কথা আমি সকলোৱে উপলব্ধি কৰিব লাগে সকলো বিপ্লৱে নিজৰ মাতৃভূমিতেই শুভ আৰম্ভ হয় সৰুকৈ নিজৰ ভিতৰতে মাতৃভূমিতেই আৰম্ভ হয় মহাপুৰুষ গুৰুজনাই অসমৰ ভূমিতে পাও থৈ মাটি থৈ ভৰি থৈ তেওঁক সমগ্ৰ বিশ্বকে উবা নৰলগ বুলি আহ্বান জনাইছিল গতিকে মহাপুৰুষ গুৰুজনাই যিটো বাৰ্তা দিছে এই বাৰ্তাটোক সমগ্ৰ মানৱ জাতিৰ কাৰণে দিছে আমাৰ মানৱ জাতিৰ আমিও এটা অংশ গতিকে মহাপুৰুষ গুৰুজনাই যে মানৱ জাতিৰ বাৰ্তা দিছে সেইটো আমাৰ ভিতৰতেই অসমতে গুৰুজনাই শুভ আৰম্ভ কৰিছিল আৰু তেতিয়া আমি সেই যাত্ৰাই আমি আগবাঢ়ি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অবিৰত যাত্ৰা প্ৰগতিৰ যাত্ৰা বিকাশৰ যাত্ৰা সমন্বয়ৰ যাত্ৰা এইটো অব্যাহত থাকিব যুগে যুগে থাকিব যিমানেই প্ৰতিবন্ধকতা নাহক কিয় যিমানেই প্ৰতিক্ৰিয়াশীল শক্তিয়ে বাধাৰ সৃষ্টি নকৰা এইবাৰ ভাগি চুৰমুৰ কৰি কোনো প্ৰতিবন্ধকতা নোৱাৰে বিকাশৰ ক্ষেত্ৰ বা বিকাশৰ পথ গতি ৰুদ্ধ কৰিব নোৱাৰে এই অবিৰত যাত্ৰা অনন্তকাললৈ চলি থাকিব ক্ৰমান্বয়ে দেখিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ শক্তিশালী হৈ উঠিছে যিমানেই সমালোচনা হৈছে সিমানেই শক্তিশালী হৈছে আপোনাৰ নেতৃত্বত শ্ৰীমন্ত শংকৰদেৱ সংঘই পূৰ্বতেও সুসংগঠিত বলিষ্ঠ ৰূপে শক্তিশালী ৰূপে বহু পদক্ষেপ গ্ৰহণ কৰিছিল আপোনাৰ নেতৃত্বত বহু কাম কৰিছিল সুখী আছিল তেওঁলোক পুনৰ গুৰু দায়িত্ব আপোনাৰ কান্ধত আহি পৰিছে নিশ্চয় বহু পৰিকল্পনা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ কৃষ্ণ আমি নিজেই আমাৰ নিজৰ সীমিত শক্তি সম্পৰ্কে মই সজাগ মই জানো সচেতন মোৰ কিমান অসম ভূমিত উত্তৰ পূৰ্বাঞ্চলত বিয়পি থকা আমাৰ 4 খলপীয়া সংগঠন আছে আমি যেনেকৈ 4 বস্তু দাবীকৰণ লৈছোঁ গুৰুদেৱ নামভকত তেনেকৈ প্ৰাথমিক আমাৰ সাংগঠনিক ক্ষেত্ৰত প্ৰাথমিক আঞ্চলিক জিলা আৰু মূল এই 4 সংগঠীয় মানে খলপীয়া সংগঠনটোত আমি মোক এটা দায়িত্ব দিছে 2 বছৰৰ কাৰণে মই এই দায়িত্ব কান্ধপাতি লৈছোঁ মোৰ শক্তি জিলা শাখাসমূহৰ নেতৃত্ব আঞ্চলিক শাখাৰ নেতৃত্ব আৰু প্ৰাথমিক মোৰ শক্তিটো উঠোঁতে তাতেই আছে মোৰ নিজৰ আস্থাৰ বিশ্বাস আছে আৰু এই সকলোকে লগত লৈ আৰু সকলোৰে বিশ্বাস আৰু আস্থা লৈ আমি এই সমন্বয়ৰ যাত্ৰা একেলগে আৰু কিন্তু তাত মোৰ দৃঢ়তা আছে মই এটা উপঙি ফুৰা মানে কি আৰু বিহ মেটেকাৰ দৰে মই নহওঁ মোৰো কিছুমান নিজস্ব মোৰ ধ্যান ধাৰণা আছে মই সমগ্ৰ অন্তৰুজাৰি মই একদম নিষ্ঠা আৰু
ধৰি লওক আন্তৰিকতাৰে কোনো ধৰণৰ নিজস্ব একো কথা নাৰাখি মই গুৰু সেৱাত মই আত্মনিয়োগ কৰিম বুলি সংকল্পবদ্ধ হৈছোঁ। গতিকে মোৰ এই সংকল্পৰ মানে দৃঢ়তা আছে আৰু মোৰ বিশ্বাসৰ দৃঢ়তা আছে আৰু মোৰ শক্তি এইসকল। গতিকে এইসকলক লগত লৈ আমি এই যাত্ৰাত ভগৱন্ত আমাৰ সহায় হ'বই, গুৰুজনাৰ সহায় হ'ব সকলো শুভকৰ্মতে। সদায় আমাৰ ব্যক্তিগত জীৱনতো ভগৱন্তই সহায় কৰি আছে, সামাজিক জীৱনতো ভগৱন্তই সহায় কৰি আছে, আৰু এইটোতো আৰু ডাঙৰ কৰ্তব্য। গতিকে আপোনাসকলে আশ্বস্ত থাকক, এই 2 বছৰত আমাৰ যিখিনি আছে, মোৰ নিজস্ব শক্তি নাথাকিলেও মোৰ দৃঢ়তা আছে আৰু মোৰ ওপৰত এটা আত্মবিশ্বাস আছে যে এই আত্মবিশ্বাস আৰু দৃঢ়তা লৈ বাকীবিলাকৰ শক্তিৰে শক্তিমন্ত হৈ আমি এই যাত্ৰাত আগবাঢ়ি যামেই আৰু এটা ভাল সমাজ এখন আমি গঠন কৰিমেই। শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰাথমিক, আঞ্চলিক, জিলা, কেন্দ্ৰ এডাল এনাজৰী, যিডাল এনাজৰী তৃণমূল পৰ্যায়ৰ পৰা আহিছে। গতিকে কেতিয়াবা কিন্তু তৃণমূল পৰ্যায়ত কিছু বেমেজালি ঘটা দেখিবলৈ পোৱা যায়। নিশ্চয় এই গুৰু দায়িত্ব আপুনি লাভ কৰাৰ পিছত সেই বেমেজালিসমূহ নাইকিয়া কৰিবলৈ আপুনি তৎপৰ নাচি চেষ্টা কৰিব। নাৰিকল গছ তাতো কেতিয়াবা ফলবিলাক দিয়ে না, দিয়াৰ পিছত তাতো কেতিয়াবা কিবা অলপ অসুবিধা হয়, আৰু তাত কেনেকৈ নাৰিকল গছজোপা আকৌ খুঠামকৈ তুলিব পাৰি সেই কথা আমাৰ বাপসকলে জানে। হ'ব পাৰে গণতান্ত্ৰিক অনুষ্ঠান এটাত আমাৰ যে ভুল নহ'ব, ক'ৰবাত যে কিবা নহ'ব, সেই কথা আমিও জানো। আৰু বিশেষকৈ বৰ্তমান যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, বহুত আগবাঢ়ি গৈছে। গতিকে বৰ্তমান যুগৰ লগত খাপ খোৱাকৈ আমাৰ আধ্যাত্মিক তত্ত্ব কিন্তু যুগজয়ী সনাতন এইবিলাকতো থাকিবই, সেইটোত আমি কোনো ধৰণৰ আপোচ নকৰিম। কিন্তু ধৰ্মৰ ব্যৱহাৰিক ক্ষেত্ৰত কিছু আমি পৰিৱৰ্তন কৰিব লগা ক্ষেত্ৰ নিশ্চয় আছে, আৰু সেইকাৰণে যিবিলাক ক্ষেত্ৰ আমি ল'ম বাছি, তাত আমি সকলো ৰাইজৰ গণতান্ত্ৰিক অনুষ্ঠান এটাত দোষ ত্ৰুটি বিচ্যুতি থকাটো স্বাভাৱিক কথা, আৰু সেইবিলাক আমি যিবিলাক গঠনমূলক যিবিলাক আমাক পৰামৰ্শ দিব, সমালোচনা কৰিব, সেইবিলাক আমি ৱেলকাম কৰিম, আমি স্বাগতম জনাম। কিন্তু এনেকুৱা জাতি এটা মানে সমন্বয়ৰ সৃষ্টি হোৱা সমন্বয়িত এটা সংগঠন 27 জাতিয়ে এই জনগোষ্ঠীৰ লগত স্থাপন কৰা এটা অসমীয়া খিলঞ্জীয়াসকলৰ এই সংগঠন, বৃহৎ সংগঠন, যিটো সংগঠন এনেকুৱা সুসংগঠিত সংগঠন, আৰু যিটো এটা অসমতো নায়েই, ভাৰতবৰ্ষতো নাপাব, বিশ্বত আছে নে নাই সন্দেহ আছে। উদাহৰণ মই এইটো নিদিওঁ, পিছত মই মোৰ ক'ব লগা আছে, পিছত ক'ম। গতিকে এনেকুৱা সংগঠন এটা কোনোবাই যদি নস্যাৎ কৰিব খোজে, সেইটো কিন্তু আমি প্ৰতিহতা কৰিমেই। গঠনমূলক আলোচনা আমি মানি ল'ম, কিন্তু কোনো ধৰণৰ নেতিবাচক আলোচনাক আমি সেইবিলাক অতিক্ৰম কৰিব লাগে, সেইটোকেই মই প্ৰতিবন্ধকতা বুলি কৈছোঁ। অসমতো একাংশ এনে লোকো আছে যিসকলে গুৰুজনাক সমালোচনা কৰিবলৈও সাহস কৰে। সেইটোতো কৰে, আৰু আজিকালি এইটো কৰিবই। আৰু মানে আমাৰ এইটো স্বভাৱেই হৈছে মানুহবিলাকৰ, মই কৰিছোঁ চবখিনি ভাল আৰু বেলেগ এজনে কৈছে চবখিনি বেয়া, এইটো কথা নহয়। সত্য সদায় সূৰ্যৰ নিচিনা জিলিকিয়ে থাকিব। সত্য এটাই, সত্যৰ মানে পৰিৱৰ্তন হ'ব নোৱাৰে। গুৰুজনা এজন মানে কি আৰু সূৰ্য সদৃশ পুৰুষ, গুৰুজনাৰ আদৰ্শ শাশ্বত আদৰ্শ, চিৰন্তন আদৰ্শ, তাত কোনো পৰিৱৰ্তন নহ'ব, থাকিব নোৱাৰিব, নোৱাৰে। আৰু এটা কথা থোৰতে আমি যিহেতু সুযোগ পাইছোঁ আপোনাৰ সৈতে অকণমান এনেকৈ আছুতীয়াকৈ আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি, হৃদপিণ্ড স্বৰূপ সেৱা বাহিনী, পৃথিৱীৰ ক'তো এনে শক্তি নাই যি শক্তি আমি পুৱাৰ পৰাই যেতিয়াই আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ, আমি আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইমান সুসংগঠিত, ইমান পৰিকল্পিত, ইমান এক শক্তি, হাজাৰ যুৱ শক্তি ওলাই আহে, তেওঁলোকে সেৱা আগবঢ়ায়। 4 লাখতকৈ বেছি যুৱক যুৱতীক আমি আজি সংগঠিত কৰি এটা বাৰ্তা, এটা আৰ্হি দিছোঁ। আমাৰ সমাজখনত এই মানে যুৱ প্ৰজন্ম বিপথে গৈ নানা ধৰণৰ ধৰি লওক এণ্টি ছ'চিয়েল কৰ্মবিলাকত জড়িত হৈ নিজৰ মানে জীৱন ধ্বংস কৰা। আজি কেইদিনমান আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই মানে যিটো ধৰি লওক ৰেগিং সম্পৰ্কীয় যিটো এইটো কথা সকলোৱে কেনেকৈ আপোনালোকে প্ৰচাৰ কৰিছে, উচ্চ শিক্ষিত ল'ৰাবিলাকৰ মাজতো এনেকুৱা পাশৱিক মনোবৃত্তি যেতিয়া হৈছে, সেইবিলাক কোনোদিনেই আমাৰ সমাজৰ কাৰণে কল্যাণকামী লোক হ'ব নোৱাৰে। গতিকে আমি একেবাৰে শিশুসকলৰ পৰা আৰম্ভ, শৈশৱৰ পৰা আৰম্ভ কৰি এনেকুৱা এটা সংগঠন আমি আজি ইয়াত আমি গঠন কৰি এতিয়া নিৰ্মাণ কৰি তুলিছোঁ, যুৱ সংগঠন, যাক আমি সেৱা মানে, সেইবিলাক আমাৰ মানস পুত্ৰ, আৰু সেইবিলাক আমাৰ ভৱিষ্যতৰ ধৰণী হ'ব, তেওঁলোকে নেতৃত্ব হ'ব, আৰু তেওঁলোকক আমি সেইকাৰণে নৈতিকভাৱে, আধ্যাত্মিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে তেওঁলোকক আমি গঢ়ি আনিছোঁ।
আৰু এতিয়া মই এটা মাত্ৰ উদাহৰণ দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো সেৱা বাহিনী, এই সেৱা বাহিনীটো যিমান সুনিয়ন্ত্ৰিত, তেওঁলোকৰ কলিজা নাই এটা সেৱা বাহিনীৰ ল'ৰা সেই ইয়াতে আমাৰ নীতি বিৰুদ্ধ কাম কৰিব নোৱাৰিব, কলিজাই নাই, এনেকুৱাকৈ আমি সংগঠিত কৰিব পৰা এই ক্ষমতাটো আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী আপোনালোকে চাওক, তাতে এটা শিবিৰ পাতিছোঁ, যুৱক যুৱতীবিলাক আছে, কিশোৰ যুৱক যুৱতী গোটেইবিলাক আছে, এখন মাত্ৰ আৰু পৰ্দা এখন ব্যৱধান, সেইফালে হাজাৰ হাজাৰ ছোৱালীবিলাক আছে, যুৱতীসকল আছে, ইফালে হাজাৰ হাজাৰ যুৱকসকল আছে। আপুনি ক'ৰবাত এটা কিলাৰ ধ ক'ৰবাত কিবা ব্যভিচাৰ হৈছে বুলি আপোনালোকে শুনিব? নুশুনিব। সিহঁতৰ কলিজাই নাই, কলিজাই এখন বৈকুণ্ঠপুৰীলৈ আহিছে, তাত কোনো কলিজাই নাই। আৰু এনেকুৱাকৈ এটা যুৱ সংগঠন গঢ়ি তুলিব পৰা দ্বিতীয় এটা সংগঠন অসমতো নায়েই, ভাৰতবৰ্ষতো নাই, বিশ্বত আছেনে নাই মোৰ সন্দেহ আছে। তাত ব্যভিচাৰ হ'বই, কিমান ব্যভিচাৰ হ'ব? আপোনালোকে আজি সাহিত্য সভা হৈ গৈছে আপোনালোকৰ, অলপ কেইদিনমান আগতে সাহিত্য সভা ময়ো আজি অনুভৱ হৈ আছিলোঁ, কিন্তু সাহিত্য সভাত আমি পালোঁ নহয়, বহুততো তেওঁলোকে প্ৰচাৰ কৰা নাই, কিন্তু ভিতৰৰ কথা গোটেইবিলাক জানো, দেখিছে সাহিত্য সভাত কি অৱস্থা আছে, কালচাৰেল গ্ৰুপবিলাকৰ মাজেদি কেনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনালোকে নাপাব সেইটো। সেইবাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়াই বাৰ্ষিক অধিৱেশন চলি থাকে, আৰক্ষী বিষয়াসকলে ইয়াত দায়িত্ব পৰিলে ডিউটি কৰি খুব ভাল পায়। ইয়াত বোলে ভকতসকলৰ সৈতে অনুষ্ঠানটো উপভোগহে কৰে, কাৰণ তেওঁলোকৰ একো সমস্যাই নহয়। যে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শক্তি নেকি? আধ্যাত্মিকতাৰ সাংঘাতিক এক প্ৰভাৱ পৰে নেকি, যে কোনো ধৰণৰ একোৱেই সমস্যাৰ সন্মুখীন নহয় যে ভকতসকল? কিয়? সেইটোৱে মানে গুৰুজনাৰ কৃপা। আমি এনেকুৱা এটা তেওঁলোকৰ মানৱতাৰ দিশ, নৈতিক দিশ আমি নিৰ্মাণ কৰি সুসংগঠিত কৰিছোঁ, মানে স্বনিয়ন্ত্ৰিত মানুহবিলাক। লক্ষ্য ভকত কোনোবাই কিবা বিশৃংখলা কৰা দেখিছেনে? কিছুমান ইয়াতে অসুবিধাজনক কামো কৰি আছে, যেনেকৈ ৰাস্তাটো দিব পাৰে, কিছুমান কিবা মানে বেপাৰ ব্যৱসায় কৰি পেলাই অহা যোৱাটো বন্ধ কৰিছে, তথাপিতো কোনো আমাৰ ভকতে তাতে এটা বাধাৰ সৃষ্টি কৰা ইমানেই সহনশীল। গতিকে স্বনিয়ন্ত্ৰিত আৰু সেৱা বাহিনীয়ে তেওঁলোকক নিৰ্দেশনা দিব। আমি যিবিলাক ল'ৰা ছোৱালীবিলাকক কিছুমান দায়িত্ব গতাই দিয়া হয়, যিখিনি সময় দায়িত্ব দিয়া যায় তেওঁলোকে মৰি সজিবলৈ কাম কৰিব, লঘোণে ভোকাই থাকিও তেওঁলোকৰ দায়িত্ব পালন কৰিব। এইটো আমাৰ এটা বৈশিষ্ট্য। আমি অশেষ আপোনাক ধন্যবাদ জনাইছোঁ, আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আমাক অকণমান সময় এনেধৰণে দিলে, আৰু লগতে যি গুৰু দায়িত্ব আপুনি পালন কৰিবলৈ আগবাঢ়িছে, সেই গুৰু দায়িত্ব লাভ কৰাৰ পাছত আমি ND24 পৰিয়ালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি কৃতজ্ঞ। সকলোকে ধন্যবাদ জনাইছোঁ। কৃষ্ণ।